বৰপেটাৰ কয়াকুছি পাথাৰত সংঘটিত হৈছে এক লোমহৰ্ষক ঘটনা। মুনতাজ আলী নামৰ এগৰাকী প্ৰায় ৪৫ ঊৰ্ধৰ ব্যক্তিক নিজ বাসগৃহতে দুৰ্বৃত্তই হত্যা কৰি তেওঁৰ স্কুটিলৈ পলায়ন কৰাৰ ঘটনা সংঘটিত হৈছে বৰপেটা জিলাৰ কয়াকুছি পাথাৰত। আৰু এই মুহূৰ্তত মই কয়াকুছি পাথাৰৰ সেইটো বাসগৃহত উপস্থিত আছোঁ। সতীৰ্থ কেমেৰা পাৰ্চনে দেখুৱাই আছে এইখনেই হৈছে সেইখন বাসগৃহ। এই ঘৰটোতে অকলশৰীয়াকৈ থাকিছিল হত্যাৰ বলি হোৱা মুনতাজ আলী নামৰ ৪৫ ঊৰ্ধৰ ব্যক্তিজন। আৰু এই ঘৰৰ ভিতৰতে আজি দুপৰীয়াৰ ভাগত দুৰ্বৃত্তই তেওঁক হত্যা কৰি তেওঁৰ এখন নতুন স্কুটি আছিলে, সেই স্কুটিখন লৈ যোৱাৰ সন্দেহ কৰা হৈছে। আৰু এই ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে কয়াকুছি পাথাৰ গাঁৱত চাঞ্চল্যৰ বিৰাজ কৰিছে। পুনৰবাৰ জনাইছোঁ যে কয়াকুছি পাথাৰ গাঁৱত আজি দিনৰ ভাগত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এগৰাকী ৪৫ ঊৰ্ধৰ মুনতাজ আলী নামৰ ব্যক্তিক দুৰ্বৃত্তই নিজ বাসগৃহৰ ভিতৰত হত্যা কৰি তেওঁৰ স্কুটি লুট কৰি লৈ যোৱাৰ ঘটনা সংঘটিত হৈছে। আৰু ইতিমধ্যে কয়াকুছি আৰক্ষী ঘটনাস্থলীত আহি উপস্থিত হৈছে। আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ নিৰপেক্ষ তদন্তত পোহৰলৈ আহিব মুনতাজ আলী নামৰ এই লোকজন তেওঁ হত্যাৰ বলি হৈছে নে অন্য কিবা ৰহস্য আছে তেওঁৰ মৃত্যুৰ আঁৰত। ৰাতিপুৱা গৈছিল বজাৰৰ পৰা আহিছে, অহাৰ পিছত এনে মানুহ দেখা পাইছে ৰাস্তাতে আহিছে। অহাৰ পিছত এতিয়া মানে ২ ঘণ্টামান আগত মই খবৰ পাইছোঁ যে মানুহটো নাই, মাৰা গৈছে। মাৰা যোৱাৰ পিছত মানে আহি চালোঁ তাইৰ যিখন স্কুটি আছিল এই স্কুটিখন দুৰ্বৃত্তই লৈ গৈছে। আৰু আপোনাৰ এই টাঙৰ যিটো আছিল সেইবিলাক ভাঙি চব লুটপাট কৰি লৈ গৈছে। কিমান সময়ত ঘটনা হৈছে, কেইটা বজাত? এইটোতো মই সঠিক ক'ব নোৱাৰোঁ, মই ২ ঘণ্টা আগতে আহিছোঁ। মোটামুটি ২টা-৩টা বজাত হ'ব। মোটামুটি ১টা-২টা এনেকৈ হ'ব, এইটো টাইমৰ ভিতৰতে হ'ব। ইয়াৰ আশে-পাশে মানুহ নাছিল নেকি? আশে-পাশে মানুহ আছিল, কিন্তু সেই ল'ৰাটো তাৰমানে ৮-৯ বাৰ ফোন কৰিছে। তাৰপিছত সি ফোন ৰিচিভ কৰা নাই। তাৰ পৰা সি আহি চাইছে যে মানুহটো ঢুকাইছে। পিছত সি লগে লগে মানুহক মাতিছে, মাতি কেনে আহি তাৰমানে মানুহবিলাকে চাইছে। কিহেৰে মাৰিছে? এতিয়া মানে সেইটো তাৰমানে গম পোৱা নাই মই, কিন্তু সিহঁতে তদন্ত কৰি আছে, পুলিচে এইটো তদন্ত কৰি ওলাই। আপোনালোকে আহি মৃত অৱস্থাত আহি কেনে মৃত অৱস্থাত পাইছোঁ আমি। ঘৰত আৰু বেলেগ মানুহ নাই। আপোনাৰ সি অকলে থাকে, এনে গাঞ্জা এনে বিক্ৰী কৰে, খায়ো, সি খায়। আৰু মানুহে তাৰমানে ইয়াৰ ওচৰৰ পৰা লয়, কিন্তু ই একদম সঠিক ধুনীয়া মানুহ। কিন্তু সি মৰাতে মই অন্তৰত বহুত আঘাত পাইছোঁ। আমি একেলগতে পঢ়িছোঁ, বয়স মোটামুটি 47 হ'ব, কিন্তু মোৰ এতিয়া বিৰাট ভাগৰ লাগি আছে। আৰক্ষী আহিছে, এতিয়া তদন্ত কৰি আছে। এতিয়া তদন্তত কি ওলায় সেইটো গম পোৱা যাব। অন্য জায়গার একটা মানুষ আইসাল ওরা বলে ফোন করছে দিনের 12টায়, ঠিক আছে 2-3 ফোন করছে, ফোন লাগে ফোন উঠায় না। পরে হ্যাঁ নিজেই বাইক নিয়ে আইসে, এনে ঘরে আইসে, ঘরে দেখে যে ওর ওই অবস্থা দেখে মানে ডাকাডাকি পাচ্ছে যে মুনতাজ ঘরের মধ্যে রয়েছে। তখন আমি আবার ওই জায়গায় গরু বান্ধি, গরু ধরাক দিই তো রাস্তায় উঠছি। এর মধ্যে ছোটো ছোটো পোলাফান মেয়ে ছেলে কয়েকজন আইসে। কী হয়েছে? কয় মুনতাজ যে ঘরে কারো মেরে থুয়ে দিছে। পরে এলাম দেখলাম, কিন্তু আমরা আবার জোহরের নামাজ পড়ছি মসজিদ করে, তখন এনে 2টা বাইক গাড়ি আসাল, কিন্তু আবার নামাজ পড়ে যখন আহি তখন বাইক গাড়ি নাই। এই পর্যন্ত জানি ওই স্যারেরা যে কইলো যে মরিয়া দেখলাম এখানে। কি নিয়ে গেছে বাইক থেকে দেখার মধ্যে কী নিয়েছে তা তো জানি না, কিন্তু বাইক গাড়ি ওরা স্কুটি নিয়ে করে কয় একটা আসাল, হ্যাঁ স্কুটিটা দেখি না। ও এলা কোনো জায়গায় থুয়ে গেছে না, যারা দুর্বৃত্তরা নুয়ে গেছে তাও কই হবে। দিনে এই ঘটনাটা? হ্যাঁ ঘটনার দিনেই।